নমস্কাৰ ষ্টুডেণ্টসকল সকলো আহিলা নে তোমালোকৰ অনলাইন ক্লাছ আৰম্ভ হ'ব এতিয়া ছাৰ আহিলো মই খগেন বহুত দিনৰ মূৰত অনলাইন ক্লাছ কৰিবলৈ ওলাইছোঁ চাওঁ কোন কোন আছে নগেন হৰেণ এপিনে যদু খগেন গোটেইকেইটা নাই একো নাই আজি মই তহঁতক শিকাম তোৰ হেৰি ইংলিছ গ্ৰামাৰ শিকাম মই তহঁতি উলিয়াই লওঁ তই বহীবিলাক চাওঁ কি নহয় ৰহ মই উলিয়াই লৈছোঁ দেই তহঁতি উলিয়াই ল ফাৰ্ষ্টতে তহঁতি উলিয়াবি দেই বোপাহঁত প্ৰিপজিশ্যন উলিয়া প্ৰিপজিশ্যন তহঁতি উলিয়াই ল প্ৰিপজিশ্যন তহঁতি উলিয়াই লচোন বাৰু ৰ মই তহঁতক যে কালি শিকাইছিলোঁ টেন্সৰ বিষয়ে কাৰ ভালকৈ মনত আছে কচোন কাৰ আছে কচোন টেন্স কালি যে শিকাইছিলোঁ তহঁতক টেন্স কোনো এইটো নৰেন ক উঠ ভাল ল'ৰা কচোন ক টেন্স কাক বোলে কচোন ছাৰ টেন্স ইজ কাউণ্ট অফ টাইম নৰেন ভাল ল'ৰা দেই ই টেন্সটো পাইছে কিন্তু দেই কালি শিকাইছিলোঁ হে ই একে ছাত্ৰতে মনত ৰাখিছে তহঁতি অকণমান শিকিবি তাৰ তো আজি আমি প্ৰিপজিশ্যন শিকিম তহঁতি বহীবিলাক উলিয়ালি নে চবে হ'ব ছাৰ উলিয়ালোঁ প্ৰিপজিশ্যন শিকাব তহঁতি প্ৰিপজিশ্যন শিকিবলৈ হ'লে ফাৰ্ষ্টতে জানিব লাগিব ভাৱেল আৰু কনচনেণ্টৰ বিষয়ে ভাৱেল 5টা লিখি ল এ ই আই অ' ইউ এই 5টা যেতিয়া থাকিব ন তাৰ আগত তহঁতি সদায় এন বহাবি বুজি পালি এ ইউ আই অ' ইউ যদি থাকে তেতিয়া তাৰ আগত তহঁতি সদায় এন বহাবি যদি কনচনেণ্ট থাকে এ ই আই অ' ইউৰ বাদে যদি বাকীখিনিত থাকে তেতিয়া তহঁতি এন ডি আদি পঢ়িব মই সেইটো নিয়ম পিছত দিম এতিয়া মই এই আৰু এনৰ বিষয়ে তহঁতক মই এতিয়া শিকাম এ ই আই অ' ইউ এতিয়া হৈছে ভাৱেল এইকেইটা বাদে বাকীবোৰ হৈছে কনচনেণ্ট লিখিলোঁ ছাৰ তহঁতি বুজি পাইছোঁ না মই কচোন কথাটো এতিয়া যে মই তহঁতক ক'লোঁ তহঁতি কথাটো বুজি পাইছোঁ না কচোন ছাৰ আপুনি ধুনীয়াকৈ বুজাইছে মই সুন্দৰকৈ বুজি পাইছোঁ কিন্তু দেই মই সঁচা কথা কৈছোঁ দেই কিন্তু আৰামত ধুনীয়াকৈ বুজি পাইছোঁ মই বুজি পাইছ ন ঠিক আছে তেনেহ'লে খগেন উঠ ক এপুলৰ আগত কি বহিব কিহৰ আগত বুলি ক'লে এপুলৰ আগত ন এপুলৰ আগত আপোনাৰ এন বহিব এপুলৰ আগত এন বহিব ভেৰি গুড এপুলৰ আগত এন বহিব ভেৰি গুড এতিয়া ক অৰেঞ্জৰ আগত কি বহিব অৰেঞ্জৰ আগত ছাৰ এনেই বহিব অৰেঞ্জৰ আগতো এনেই বহিব এ আই অ' ইউ অ' এম এনেই বহিব ছাৰ ভেৰি গুড অৰেঞ্জৰ আগতো এনেই বহিব একদম গুড বয় মই ভাল পাইছোঁ তোমালোকে পাৰিছা যে মই শিকাইছোঁ তোমালোকে পাৰিছা এতিয়া মোক খগেন তুমি লাষ্ট কুৱেশ্যন মোক কোৱা যে হোটেলৰ আগত কি বহিব হোটেলৰ আগত ছাৰ পাণ দোকান